আজিয়ে বাস্তৱত চাক্ষুষভাৱে আমি দেখিবলৈ নাপালোঁ। তেখেতসকলে আমাক সপোন দেখুৱাবলৈ বাধ্য কৰিছিল। আমাৰ যিসকল শিক্ষিত নিবনুৱা, BA পাছ, MA পাছ, আমাৰ প্ৰতিভাৰ কোনো অভাৱ নাই, আমাৰ শিক্ষক নিবনুৱা, আমাৰ শিক্ষিত যুৱক যুৱতীৰ অভাৱ নাই। আমাক সপোন দেখুৱাইছিলে যে তেওঁলোকে আমাক 2 কোটি নিবনুৱা সংস্থাপন দিব। কিন্তু ক'ত গ'ল সেইসমূহ সপোন? অথচ তেখেতসকলে কিছু অপৰিকল্পিত নীতি আদৰ্শৰ বাবে যোৱা প্ৰায় 8 মাহ ধৰি য'ত 2 কোটি নিবনুৱা সংস্থাপনৰ কথা আহিছিলে, তাত অসমৰ নিচিনা ৰাজ্যত শিক্ষিত নিবনুৱাৰ সংখ্যা মাহেকত 2 লাখলৈকে বৃদ্ধি পাইছে। মাহত 2 লাখ নতুন নতুন নিবনুৱা আমাৰ সৃষ্টি হৈছে। গতিকে জনসাধাৰণ, আই মাতৃসকল, অভিভাৱকসকল, আমাৰ চিন্তা কৰাৰ প্ৰয়োজন আছে। যিখন চৰকাৰৰ নেতৃত্বত যোৱা বছৰ আমাৰ আমাৰ মাজলৈ লৈ আহিছিলে আৰু সেই আন্দোলনত আমাৰ 5 গৰাকী যুৱক শ্বহীদ হৈছিলে, সেই যুৱকসকলৰ অভিভাৱক পিতৃ মাতৃ যি বুকুৰ চন হৈছে, তেখেতসকলৰ হিয়াৰ যি কান্দোন, সেয়া সকলো হয়তো আমি মাতৃ সমাজে বাৰুকৈ অনুভৱ কৰোঁ। আমাৰ প্ৰত্যেকৰ সন্তান আছে, মই এগৰাকী 2 গৰাকী সন্তানৰ মাতৃ। গতিকে মই ভাবোঁ যে মাতৃৰ সন্তানৰ প্ৰতি মৰম কিমান, আদৰ কিমান। গতিকে হে ৰাইজ, শ্ৰদ্ধাৰ জনগণ, আপোনালোক অসমৰ নিচিনা মাতৃ, আপোনালোক একোজন সুযোগ্য সন্তান। আৰু বৰ্তমান সময়ত আপোনালোকৰ অসম মাতৃ আপোনালোকৰ কান্দিছে যে আমাৰ দেশ বচাব লাগে,